আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিবিলাক নাটক কৰি আছে 17 বছৰে যদি মানুহৰ কাম কৰিলে হয় তেতিয়া আৰু এইবিলাক কৰিবলৈ দৰকাৰেই নাছিল। আজি BPFৰ এনেকা অৱস্থা কিয় হ'ল? হাগ্ৰামা মহিলাৰী আৰু তেখেতৰ নেতৃত্বৰ ভুলৰ কাৰণে আজি এনেকা অৱস্থা হ'ল। এই কথাটো UPPLে নিজৰ ৰাজনৈতিক দল হিচাপে আমি চিন্তা কৰোঁ, এই কথাটো BJPয়ে চিন্তা কৰে। এতিয়া ৰাজনৈতিক দল হিচাপে চবে নিজৰ নিজৰ ফিল্ড, নিজৰ নিজৰ ভোটাৰ, নিজৰ নিজৰ সমৰ্থকক লৈ পেলাই চিন্তা কৰে আৰু কাম কৰে। চ' তেখেতসকলেও কাম কৰে, আমিও কাম কৰি আছোঁ। আমি মানুহ জইনিং কৰা মানে আমি BJPৰ ওপৰত আমাৰ আস্থা নাই বা BJPয়ে মানুহ জইন কৰা মানে আমাৰ প্ৰতি আস্থা নাই, এনেকুৱা নহয়। আমাৰ এলায়েন্স গভৰ্ণমেণ্ট চলি আছে আৰু পাব্লিকক আপুনি মানে কি ক'ব, পাব্লিকে কোনোবা BJPত ভাল পায় BJPত যাব, UPPLত ভাল পায় UPPLত যাব, তেনেকুৱা। এইটো পাব্লিকৰ যিটো চইচ, এইটো গণতান্ত্ৰিক দেশ হয়। কিন্তু আমি ঠিক কৰিছোঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি চবেই আলোচনা কৰি যে UPPLৰ মানুহ BJPত জইন নকৰে আৰু BJPৰ মানুহ UPPLত জইন নকৰে আৰু তেখেতসকলে আলোচনা বিলোচনা কৰি দুইটা দলৰ কাম দুইটা দলে কৰি থাকিব। আহি থকা লোকসভা আমি খুব সুন্দৰকৈ খেলিম আৰু ইয়াত বহুত বেছি ভোটত আমাৰ প্ৰাৰ্থী জয় হ'ব, এইটো সুনিশ্চিত হৈ গৈছে। গতিকে আহি থকা সময়ত আমাৰ ৰাজনীতিক যিটো প্ৰেক্ষাপট, এইটো যেনেকৈ দৈনন্দিন সলনি হৈ যাই আছে, এইটো ভালৰ পৰা ভাল হৈ যাই আছে। আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিবিলাক নাটক কৰি আছে 17 বছৰে যদি মানুহৰ কাম কৰিলে হয় তেতিয়া আৰু এইবিলাক কৰিবলৈ দৰকাৰেই নাছিল। চব মানুহটো তেখেতৰ লগতে আছিল, বেলেগ দলে নাছিলে ইয়াতে। না ইয়াত কংগ্ৰেছ আছিল, না ইয়াত BJP আছিল, না ইয়াত UPPL আছিল, না ইয়াত কিবা তৃণমূল আছিল, না কোন আছিল? কোনো দলে নাছিল, অকল BPF আছিলে। BPF হৈ আছিলে। আজি BPFৰ এনেকা অৱস্থা কিয় হ'ল? হাগ্ৰামা মহিলাৰী আৰু তেখেতৰ নেতৃত্বৰ ভুলৰ কাৰণে আজি এনেকা অৱস্থা হ'ল। গতিকে অনাগত দিনত আৰু মানুহে অশান্তি BTRটো আৰু কৰিবলৈ নিবিচাৰিব, BTRত ভাতৃঘাতী সংঘৰ্ষ আৰু নিবিচাৰিব, BTRত কোনো ধৰণৰ নিৰাপত্তাহীনতা পৰিৱেশ কোনো নিবিচাৰিব, সেইটো আমি জানো। তো সেইকাৰণে আজি UPPL BJP যিটো আমাৰ মিত্ৰজোঁটৰ চৰকাৰ, এইটো শক্তিশালী ৰূপত চলি আছে আৰু চলি থাকিব। बाजाज कम्पानिनि बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां। बेसेन नाङाजासे 5 लिटार पेट्रल, गंनै हेलमेट, सीट कभार, 12 टाइम्स वाशिं कुपन मोननो हागोन।